মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই অসমীয়া লিপিৰ ইতিহাস সম্পৰ্কে ক'বলৈ ওলাইছোঁ। অসমীয়া লিপিৰ ইতিহাস সম্পৰ্কে জনাৰ আগতে আমি জানো লিপিনো কি? লিপি হ'ল ভাৱৰ প্ৰতীক। আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ ভাষাৰ মাধ্যমেৰে। এই ভাষানো কি? ভাষা হ'ল বাগিন্দ্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। আমি বাগিন্দ্ৰৰ দ্বাৰা যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁ, সেই ধ্বনিসমূহ চকুৰে চিনি পাবৰ কাৰণে, অৰ্থাৎ চাক্ষুষ প্ৰতীক যিবোৰ আমি ব্যৱহাৰ কৰোঁ বা যিবোৰ প্ৰতীক চিহ্ন বা ৰেখাচিত্ৰ ব্যৱহাৰ কৰোঁ, সেইবোৰকে লিপি বুলি কোৱা হয়। ভাষাৰ ক্ৰমবিকাশৰ যেনেকৈ এটা দীঘলীয়া ইতিহাস আছে, লিপিৰ ক্ৰমবিকাশৰো দীঘলীয়া ইতিহাস আছে। বিভিন্ন লিপিবিদে এই সম্পৰ্কে বিভিন্ন মতামত আগবঢ়াইছে। ডক্টৰ ভোলানাথ তিৱাৰীয়ে লিপিৰ বিকাশৰ ঐতিহাসিক ৰূপটোক ৬টা ভাগত ভাগ কৰিছে: চিত্ৰলিপি, সূত্ৰলিপি, প্ৰতীকাত্মক লিপি, ভাৱমূলক লিপি, ভাৱধ্বনিমূলক লিপি আৰু ধ্বনিলিপি। এই ধ্বনিলিপিয়েই হ'ল লিপি বিকাশৰ শেষ স্তৰ। পৃথিৱীৰ সকলো ভাষাতে ধ্বনিলিপি সমাদৃত। ধ্বনিলিপি হ'ল বাগিন্দ্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ প্ৰতীক বা আখৰ। এতিয়া আমি আহোঁ অসমীয়া লিপিৰ মূল কি? অসমীয়া লিপিৰ মূল বিচাৰি আমি প্ৰাচীন ভাৰতীয় লিপিমালা বিচাৰ কৰি চাব লাগিব। ভাৰতবৰ্ষৰ অতি প্ৰাচীন লিপি সিন্ধু লিপিৰ পাছত দুই প্ৰকাৰৰ লিপি পোৱা যায়: ব্ৰাহ্মী লিপি আৰু খৰস্থী লিপি। অসমীয়া লিপিৰ মূল ব্ৰাহ্মী লিপি। খ্ৰীষ্টপূৰ্বৰ ৩য় শতিকাৰ সম্ৰাট অশোকৰ অনুশাসন আৰু শিলালিপিত ব্ৰাহ্মী লিপিৰ নিদৰ্শন পোৱা যায়। সিন্ধু সভ্যতাৰ আৱিষ্কাৰৰ আগলৈকে ব্ৰাহ্মী লিপিকেই ভাৰতৰ প্ৰাচীনতম লিপি বুলি ভবা হৈছিল। এই লিপি পৈণত লিপি আৰু সুন্দৰ গঢ়ৰ। সেয়ে খ্ৰীষ্টপূৰ্বৰ ৩য় শতিকাৰো বহু বছৰৰ আগতেই এই লিপিৰ বিকাশ হৈছিল বুলি অনুমান কৰিব পাৰি। এই লিপিৰ বৈশিষ্ট্যবোৰ হ'ল: ব্ৰাহ্মী লিপি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। ভাৰতীয় প্ৰায়বোৰ আঞ্চলিক লিপি ব্ৰাহ্মী লিপিৰ পৰাই উদ্ভৱ হৈছে। ব্ৰাহ্মী লিপিৰ গঢ় সুন্দৰ আৰু সুপৰিকল্পিত আৰু পূৰ্ণাংগ লিপি। ব্ৰাহ্মী লিপিত দীৰ্ঘস্বৰ, সংযুক্ত স্বৰ আৰু ব্যঞ্জন পোৱা যায়। ব্ৰাহ্মী লিপিৰ সমসাময়িক আন এক প্ৰাচীন লিপি হ'ল খৰস্থী লিপি। অশোকৰ অনুশাসনৰ মানচেহেৰা আৰু শাহবাজগঢ়ী লিপি খৰস্থী লিপিৰ প্ৰাচীনতম নিদৰ্শন। খৰপৃষ্ঠ অৰ্থাৎ গাধৰ ছালত এই লিপি লিখা হৈছিল বাবে আৰু কোনোৰ মতে গাধৰ ওঠৰ নিচিনা আকৃতিৰ বাবে এই লিপিক খৰস্থী লিপি বোলা হয়। এই লিপিৰ বৈশিষ্ট্যসমূহ হ'ল: খৰস্থী লিপি সোঁফালৰ পৰা বাওঁফাললৈ লিখা হয়। খৰস্থী লিপিত দীৰ্ঘস্বৰৰ অভাৱ আৰু সংযুক্ত ব্যঞ্জনৰ সংখ্যা কম। ব্ৰাহ্মী লিপিৰ দৰে এই লিপিৰ গঢ় সুন্দৰ আৰু সুপৰিকল্পিত নহয়। আখৰবোৰ অত্যন্ত ঘঁহাই লিখা হয়। ভাৰতীয় আঞ্চলিক লিপিৰ বিকাশত খৰস্থী লিপিৰ বিশেষ ভূমিকা নাই। অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কীয় বিভিন্ন মতবাদ সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। বিভিন্ন পণ্ডিতে অসমীয়া লিপিৰ উৎপত্তিৰ সম্পৰ্কে মত আগবঢ়াইছে। এই সম্পৰ্কে দুটা মত উল্লেখযোগ্য। প্ৰথম মত অনুসৰি অসমীয়া লিপিৰ বিকাশ
ব্ৰাহ্মী লিপিৰ পৰৱৰ্তী স্তৰ পূৰ্বী কুটিল লিপিৰ পৰা বিকাশ হৈছে। ডক্টৰ সৰ্বেশ্বৰ শৰ্মা কটকী, ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা, ডক্টৰ লীলা গগৈ এই মতৰ সমৰ্থক। সৰ্বেশ্বৰ শৰ্মা কটকীয়ে অসমীয়া প্ৰাচীন লিপি গ্ৰন্থত উল্লেখ কৰা অনুযায়ী অসমীয়া লিপিৰ উৎপত্তিৰ ধাৰণাটো এনেধৰণৰ: ব্ৰাহ্মী লিপি প্ৰথম, ব্ৰাহ্মী লিপিৰ পৰা কুশান লিপি, কুশান লিপিৰ পৰা গুপ্ত লিপি, গুপ্ত লিপিৰ পৰা পূৰ্ব ভাৰতীয় কুটিল লিপি আৰু এই কুটিল লিপিৰ পৰাই কামৰূপী লিপি বা পুৰণি অসমীয়া লিপিৰ উদ্ভৱ হৈছে। এই কথা একেষাৰতে মানি ল'ব নোৱাৰি, কিয়নো অসমীয়া লিপিৰ প্ৰাচীনতম নিদৰ্শন পোৱা যায় ৫ম শতিকাৰ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি আৰু তাৰো আগৰ নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিত। আনহাতে কুটিল লিপিৰ সময় ৬ষ্ঠ শতিকা। গতিকে কুটিল শৈলী গঢ় লোৱাৰ আগেয়েই অসমীয়া লিপি বিকাশ হৈছিল। অসমীয়া লিপি উৎপত্তিৰ দ্বিতীয় মত অনুসৰি অসমীয়া লিপি কুটিল লিপিৰ পৰা বিকাশ হোৱা নাই, ব্ৰাহ্মীৰ পৰৱৰ্তী গুপ্ত লিপিৰ পৰাহে বিকাশ লাভ কৰিছে। গুপ্ত লিপিৰ সময় ৫ম শতিকা। সেয়ে অসমীয়া লিপি গুপ্ত লিপিৰ পৰা বিকাশ হোৱা ধাৰণাটো অধিক স্পষ্ট। এতিয়া আমি আহোঁ অসমীয়া লিপিৰ ক্ৰমবিকাশৰ স্তৰ সম্পৰ্কে। অসমীয়া লিপিৰ ক্ৰমবিকাশৰ স্তৰ সম্পৰ্কেও বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে অসমীয়া লিপি গ্ৰন্থত ৩টা স্তৰৰ কথা উল্লেখ কৰিছে আৰু বেছি সংখ্যক লোকেই এই স্তৰকেইটাক মানি লৈছে। ময়ো তোমালোকক এই ৩টা স্তৰৰ কথা আলোচনা কৰিম। প্ৰথম স্তৰ পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি, খ্ৰীষ্টীয় ৫ম শতিকাৰ পৰা ১৩শ শতিকালৈ। দ্বিতীয় স্তৰ মধ্যযুগীয় অসমীয়া লিপি, ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈ। আৰু তৃতীয় স্তৰ আধুনিক অসমীয়া লিপি, ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈকে। অসমীয়া লিপিৰ ক্ৰমবিকাশৰ যি ৩টা স্তৰৰ কথা তোমালোকক ক'লোঁ, সেই ৩টা স্তৰত কি কি লিপি পোৱা যায় বা লিপিৰ নিদৰ্শন কি বা লিপিয়ে কেনেকৈ ক্ৰমবিকাশ লাভ কৰিছে এই সম্পৰ্কে আলোচনা অলপ দীঘলীয়া হ'ব। মই পিছৰ ক্লাছত তোমালোকক এই বিষয়ে বহলাই আলোচনা কৰিম। আজিলৈ মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।